হে গাইজ যিহেতু আজি লাষ্ট পুজো আৰু সেই বুলি আহি গ'লোঁ লাষ্ট পুজো চাবৰ কাৰণে আৰু মোৰ লগত নয়নাথ আছে আৰু আমি ভিতৰলৈ যাই আছোঁ এতিয়া মানে মানুহ দেখিছে নে লাষ্ট পুজো হিচাপেও মানে ইমান মানুহ হৈ আছে মানে ক'ব নোৱাৰি আৰু এলে মানুহৰ ভিৰ মানে সাংঘাতিক ভিৰ লাগি আছে তাৰপিছত আমি এফালে আহিলোঁ এফালে মানে গাড়ী এখনত পুৰা বক্স চক্স বজাই নি আছে এফালে ডেন্স কৰে লাগি আছে কি কৰি বহুত মানুহ আছে ডেন্স কেনেকৈ কৰিবি আৰু এফালে নয়না আহি গ'ল নয়নে বেগ চাবা আছে কাৰ কাৰণে বেগ চাবা আছে নাজানো আৰু আগত যাই আছে মই পিছে পিছে যাই আছোঁ আৰু এফালে আমাৰ ডেকাৰ দোকান আছে ডেকাৰ দোকান দিছিল এইবাৰ আমাৰ আৰু এফালে আমাৰ ৰাসত আমাৰ এইবাৰ গায়ক হিচাপে মাতিছে মণ্টুমণি শইকীয়া আৰু উপাসনা দত্ত আপোনালোকে চাব আহিব নাপাহৰিব আৰু ইফালে ইহঁত দুটা মানে কমিটি বক্সৰ ভিতৰত মানে পাঞ্জা খেলবা দিছে কি কবি আৰু এন্দক আৰু এইফালে নয়ন আৰু মই অলপ ফুৰোঁ বুলি ভাবিলোঁ এইফালে ফুৰি আছোঁ আৰু মাজতে কিবা কিবি খাই ল'লোঁ ফুচকা খাই ল'লোঁ আৰু কি কৰিবি আৰু এইফালে মানে খুৰা এটা ৰাস্তাৰ ফালে মানে ধুনীয়া গীতৰ মানে প্ৰদৰ্শন দেখুৱাই আছে এই চালোঁ অলপমান আৰু এইফালে আমাৰ অবিনাশ দাই মানে খাৱাত লাগিছে আৰু খাৱাই কাম বেলেগ কাম নাই আৰু এতিয়া পূজা চূজা চাৱা হ'ল গাইজ যিহেতু লাষ্ট পূজা আছিল